নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ pranobjyotiray ইউটিউব চেনেললৈ। আপোনালোকৰ মাজলৈ আজি এটা নতুন বিষয় লৈ আহিছোঁ আলোচনা কৰিবৰ বাবে। চ' আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। চ' আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। একচুৱেলি কি হয়, আমাৰ মানুহৰ মাজত এনেকুৱা এটা কাম চলি থাকে যিটো কাম নিজে নকৰে, আনৰ হতুৱাই কৰে। কিন্তু আনৰ হতুৱাই কৰিবলৈ যাওঁতে এটা কথা চিন্তা কৰি নাচায় যে নিজে কামটো কৰি যাওঁতে কিমান ছাকচেছ হ'ব পাৰি। নিজৰ এটা দেহাৰ লগত জড়িত যিখিনি আমাৰ স্বাস্থ্যৰ লগত জড়িত সেইখিনি আমি যদি নিজে কাম কৰোঁ তেতিয়া আমি সুস্থ জীৱন যাপন কৰিব পাৰিম। কাম কৰি থাকিলে আমাৰ দেহাটো সুস্থ থাকে। কিন্তু একচুৱেলি কি হয়, প্ৰায় আনৰ ওপৰত নিৰ্ভৰ কৰি চলা মানুহ আজাৰ বেছি হয়। বেছি হোৱা আজিকালি প্ৰায় দেখা পোৱা যায়। গতিকে যদি ক'ৰবালৈ যাওঁতে যদি বাইকখন লৈ নাযায় তেনেহ'লে তেখেতৰ মনটো এটা আনন্দমুখৰ হৈ নাথাকে। কিন্তু যদি সেই বাইকখন লৈ যোৱা বদলি যদি খোজকাঢ়ি যোৱা হয় তেনেহ'লে আপোনাৰ দেহাটো সুস্থ সবল হৈ থাকিব। আৰু কি হয়, আপুনি য'তে নাযাওক, যদি আপুনি খোজকাঢ়ি যাব পাৰে তেনেহ'লে খোজকাঢ়ি যাওক, আৰু যদি চাইকেল আছে তেনেহ'লে চাইকেল চলাওক। চাইকেল চলালে আপোনাৰ মাংসপেশীবিলাক সবল হৈ থাকে, শৰীৰ আৰু লগতে নিজৰ দেহাটো সুস্থ থাকে। এখন ঘৰত যেতিয়া কাম কৰিবলগীয়া হয় তেতিয়া কি হয়, ঘৰখনৰ মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক কাম কৰিবলৈ দিবলৈ টান পায়, নিজে অনবৰত কাম কৰি থাকে। কিন্তু তেনে ক্ষেত্ৰত যদি ল'ৰা ছোৱালীকো শিকাব পাৰে তেনেহ'লে সৰুৰ পৰা ডাঙৰ হোৱালৈকে সেই কামখিনি ডাঙৰ হোৱালৈকে আয়ত্ব কৰিব পাৰে। তেনে ক্ষেত্ৰত যদি আপুনি শিকাবই নিবিচাৰে তেনেহ'লে ল'ৰা বা ছোৱালীজনী অৱহেলা কৰিব, এলাহ ভাৱ আহিব মনত আৰু এলেহুৱা হ'ব, কাম নকৰিব। কিন্তু যদি সৰুৰ পৰা শিকায় তেতিয়া আপোনাৰ এটা ঘৰখনত সুস্থ পৰিৱেশ হ'ব। ডাঙৰ হৈ আপুনি যেতিয়া ইয়াৰ পৰা যাবগৈ, গতিকে তাৰ আগতে যদি ল'ৰা ছোৱালীক শিক্ষা দি থৈ যাব পাৰে তেনেহ'লে আপোনাৰ ঘৰখনত এটা সুস্থ পৰিৱেশ বজাই ৰাখিব পাৰিব। মূল বিষয়টো আছিল আজি আনৰ ওপৰত নিৰ্ভৰ নকৰা। কেলৈ কৈছোঁ, আজিকালি আনৰ ওপৰত নিৰ্ভৰ কৰি চলিবলৈ অলপ অসুবিধা হয়। কাৰণ আনৰ ওপৰত নিৰ্ভৰ কৰি চলিবলৈ হ'লে আপোনাৰ কাম থাকি যাব। যদি সেই কামখিনি আপুনি যদি নিজ হাতে কৰে তেনেহ'লে আপুনি এটা ভাল মানে কি বুলি কয়, এটা আনন্দমুখৰ কৰি তুলিব পাৰিব। নিজে এটা আনন্দ অনুভৱ কৰিব। নিজে কৰি চাওক, তেতিয়া গম পাব যে আপোনাৰ কামত মন বহিছেনে নাই বহা আপুনি নিজে অনুভৱ কৰিব। কামটো কৰিবই লাগিব, কাৰণ কামটো কৰিলে আমাৰ দেহা সুস্থ সবল হৈ থাকে। চ' আপুনি য'তে নাযাওক, যিয়ে নকৰক, আপুনি যদি নিজ হাতে কৰে, আজিকালি দেখা যায় প্ৰায় টেবুলৰ তলেদি পইচা দিয়া বা হাতে পইচা দিয়া দেখা যায় কাম এটা কৰিবৰ কাৰণে। বোলে পইচা 1000 2000 এনেকৈ দিওঁতে আমাৰ কি হৈছে, সমাজখন আগ নবঢ়া হৈ গৈছে। এতিয়া পইচা নিদিলে কামেই নহয়, কোনো আগ নাবাঢ়ে। তেনে ক্ষেত্ৰত আপুনি নিজে সতৰ্ক থাকিব লাগিব, আমিও সতৰ্ক থাকিব লাগিব। এতিয়া আপোনালোকে যদি পইচা দি নিজৰ কামটো আনৰ হতুৱাই কৰিব বিচাৰে তেনেহ'লে আমিও পইচা দিব লাগিব, ময়ো পইচা দিব লাগিব। গতিকে চিন্তা কৰি চাওক, আপোনালোকে এই দালালিবিলাক বহাই লোৱা নাই জানো? হয়, আপোনালোকে বহুৱাৰ কাৰণে এতিয়া এইটো পৰিৱেশ সৃষ্টি হৈ আছে, পইচা নিদিলে কাম নহয়। গতিকে চিন্তা কৰি চাওক, কাৰণ নিজৰ যিখিনি কাম থাকে সেইখিনি কাম আপুনি কৰিবলৈ চেষ্টা কৰক। যেতিয়া আপুনি কৰি হৈ উঠিব, মানে আপোনাৰ কামটো কৰা হৈ উঠিব, তেতিয়া আপুনি নিজে অনুভৱ কৰিব যে মোৰ এই কামটো আনে কৰোঁতে কিমান সময় লাগিছিল আৰু মই কৰোঁতে কিমান সময় লাগিলে, তেতিয়া নিজে অনুভৱ কৰিব। আপুনি যদি নিজে এলেহুৱা ভাৱ প্ৰকাশ কৰি দেখুৱাই ল'ৰা ছোৱালীৰ আগত, ল'ৰা ছোৱালীও তেনেকুৱাই হ'ব, এলাহ অনুভৱ কৰিব আৰু কাম নকৰিব। আপুনি যিমানে জলকীয়া নপঠিয়াওক, যিমানে নপঠিয়াওক, কিন্তু কোনো কাম কৰি ছাকচেছ হ'ব নোৱাৰে। গতিকে এলাহ ভাৱ আঁতৰক আৰু নিজে চেষ্টা কৰিব। কাৰণ আজি চাবলৈ গ'লে সমাজখন বহুত আগুৱাই গৈছে, যিখিনি নীতি নিয়ম আগৰ নীতি নিয়মবিলাক পাহৰি গৈছে। গতিকে নিজে আগবাঢ়ি আহক আৰু আনকো আগবাঢ়ি আহিবলৈ শিক্ষা দিয়ক। তাৰ বাবে নিজে অলপ সতৰ্ক হৈ থাকিব লাগিব। আৰু যদি এই ভিডিঅ'টো চাই আপুনি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আৰু
আপোনালোকে চাই দিব প্ৰণৱজ্যোতিৰায় ইউটিউব চেনেল, কাৰণ আপোনালোকৰ বাবে নতুন নতুন বিষয় লৈ আহিম। আজিলৈ ধন্যবাদ।